আনৰ ঘৰত কাম কৰাটো সহজ নহয়, কিন্তু আনৰ ঘৰত কাম নকৰিলে যে দুবেলা দুমুঠি আহাৰ গ্ৰহণ কৰিবৰ বাবে পইচা নাথাকে, সেইবাবে সকলোখিনি কামকে কৰিব লগা হয়। এয়া দেখিছে নহয়, এই ঘৰটো মই এতিয়া ধুব লৈছোঁ। এই ঘৰটো ধুবলৈ এইটো কাৰণেই লৈছোঁ, মানে এইটো সৰু ল'ৰা ছোৱালীৰ খেলা ঘৰ হয়। আৰু এই ঘৰটো যিহেতু সিহঁতৰ বাৰ্থডে আছিল আৰু বাৰ্থডে দিনাখন সৰু ল'ৰা ছোৱালীক খেলিবলৈ দিছিল, তেতিয়া মানে তেওঁলোকে ইয়াত ভিতৰতে কেক খালে আৰু কেকবিলাক পৰি গ'ল। সেইবাবে আজি মই ধুই দিছোঁ। বাৰ্থডে গ'ল, কিন্তু মানে সৰু সুৰা কামবিলাক এতিয়া কৰি থাকিব লগা হৈছে। মই তেওঁলোকৰ ঘৰত যি কামেই কৰোঁ বা যি কামেই নকৰোঁ, কিন্তু তেওঁলোকে কাম দিলে মই কামটো নকৰোঁ বুলি ক'ব নোৱাৰোঁ। কাৰণ মানে যিহেতু মই কাম কৰা মানুহ, আৰু কাম কৰা মানুহগৰাকীয়ে প্ৰত্যেকটো কামকে তেওঁলোকে কোৱা মতে কৰিব লাগিব। সেইবাবে মই আজি এই ঘৰটো ধুলোঁ, আৰু ঘৰটো ধুই পিনে এতিয়া মই চাফ কৰি ৰ'দত মেলি দিম। আৰু মৰ্ণিঙত মই ভাতো বনাই আছোঁ আৰু এইটো কামো কৰি আছোঁ। এইপিনে মই এতিয়া এইটো মেলিবলৈ আহিছোঁ। ঘৰটো বহুত বেছি মৰম লাগিছে, কিন্তু এতিয়া মই আপোনালোকক আজি দেখাইছোঁ যে এইটো কাৰণে দেখাইছোঁ, কামৰ কোনো সৰু বৰ নাই। প্ৰত্যেকটো কাম কৰিয়ে মানুহে ঘৰ এখন চলাব পাৰি। আৰু যিহেতু মই আনৰ ঘৰত কাম কৰি সুন্দৰ কৰি ঘৰখন চলাই আছোঁ, আজি এইবিলাক কাম কৰাৰ পাছত মই ল'ৰাটোক পঢ়াব পাৰিম বা ল'ৰাটোক ভালদৰে কিবা এটা বস্তু লাগ বুলি ক'লেই দিব পাৰোঁ। আজি যদি মই তেওঁলোকক কওঁ যে মই ঘৰটো নুধোঁ, মই ভাত বনোৱা মানুহ, মই ভাত বনাম, যদি তেনেকৈ কওঁ, তেওঁলোকে যদি বেয়া পায় বা তেওঁলোকে যদি মোক কাইলৈ কামৰ পৰা উলিয়াই দিয়ে, তেতিয়া জানো মই ক'ৰবাত সহজে কাম এটা নাপাওঁ কেতিয়াও। সেইবাবে মানে তেওঁলোকে যদি মোক কিবা এটা কাম ওপৰঞ্চি কৰিবলৈ কয়, মই সেই কামটো সুন্দৰ কৰি কৰোঁ। আৰু আজি মই এই ঘৰটো এনেদৰে ধুই মেলি এতিয়া মই ভিতৰত অকণমান সোমাই চালোঁ। বহুত বেছি ভাল লাগিছে ভিতৰত সোমাই। এই কামটো বহুত বেছি মানে হাৰ্ডো নহয়, কিন্তু তথাপিও মানে এক্সট্ৰা কাম হয়, আৰু এক্সট্ৰা কাম হ'লেও মই মানে কৰোঁ। আৰু মোক যিসকলে চাকৰণী বুলি হাঁহে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে আজি মোক হাঁহিছে। ভগৱানে আপোনালোককো যাতে এদিন এনেকুৱা এটা কাম কৰিবলৈ দিয়ক, যিটো কামে যাতে আপোনালোককো 10জনে হাঁহিব পাৰে। আৰু এইপিনে মই ঘৰটো ধোৱা হৈ গ'ল। এতিয়া মই পানীখিনি ইয়াত যিহেতু চাবোন পানী আছে, চাবোন পানীখিনি মই এতিয়া ধুনীয়াকৈ চাফ কৰি ল'ব লাগিব। এইপিনে ভাত বনাই আছোঁ, এইপিনে কামতো লাগি আছোঁ, মানে পটাপট কাম কৰিছোঁ। আজি যিহেতু দেৱালী, আৰু ঘৰত গৈ চাকি বন্তি জ্বলাবগৈ লাগিব। আপোনালোকেও চাগে চাকি বন্তি জ্বলাব আজি ঘৰত। আজি ঘৰখন যেনেকৈ উজ্জ্বল কৰি ৰাখে, তেনেদৰে সকলোৱে মনবিলাক উজ্জ্বল হৈ থাকক, সকলোৱে সংসাৰখন সুন্দৰ কৰি থাকক, তাৰে কামনা কৰিছোঁ। আৰু তাৰে হৈ ময়ো এগছি চাকি বন্তি জ্বলাম, আৰু লগতে আপোনালোকেও অকণমান মৰম দিব, আশীৰ্বাদ কৰিব। আজি বেংগলোৰত আছোঁ, লোকৰ ঘৰত কাম কৰিছোঁ, লোকৰ ঘৰত কষ্ট কৰিছোঁ, কাৰণ দুটকা পইচাৰ বাবে। আৰু আগন্তুক দিনসমূহত যাতে সন্তানে অকণমান সুখ দিব পাৰে, আৰু সন্তানে যাতে এইখিনি কাম কৰি খাব লগা নহয়, সেইবাবে কষ্ট কৰিছোঁ। মোৰ সিমানখিনিয়ে ক'ব লগা, বিশেষকৈ আৰু বেছি ক'ব নাজানো। কিন্তু দুখ লাগে যেতিয়া বেয়াকৈ কয়, বেয়াকৈ নক'ব, কাৰণ কাম কৰি খোৱাটো ডাঙৰ কথা নহয়। আজি যদি কাৰোবাৰ ওচৰত হাত পাতোংগৈ, তেতিয়া কোনো 10 টকা এটা নিদিয়ে। আজি কামটো কৰি খাইছোঁ, সকলোৱে হাঁহিবলৈ আহে, সকলোৱে মানে বেয়াকৈ কয়, কিন্তু কোনো যে 10 টকা এটা ল'ৰাটোক আজি ফটকা এপাক এটা আনি দিয়ে বুলি কোনো নিদিয়ে। সেয়াই আৰু অলপ বেয়া লাগিছে।